গান্ধীজীয়ে 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে যিটো মহাত্মা গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত যিটো বৰ্ণ বৈষম্যবাদ আন্দোলন গঢ়ি তুলিছিল সেই আন্দোলনটোৰ কথা কৈছে গুৰুত্বপূৰ্ণ ঘটনাটো আছিল জানিৱানা বালাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919 চনত সংঘটিত হোৱা এই ঘটনাটোৱে গোটেই ভাৰতবৰ্ষৰ ইতিহাসৰ গোটেই পটভূমিটোক জোকাৰি গৈছিল বুলি আমি কওঁ এতিয়া সেই ঘটনাটোনো কি তাৰ ইম্পৰ্টেন্ট পইণ্ট কেইটামান মই আপোনালোকক বুজাই দিছো আইন অমান্য আন্দোলন এতিয়া আইন অমান্য আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ চলিছিল 1930 চনৰ পৰা 1934 চনলৈকে চলিছিল 1930 চনৰ 31 জানুৱাৰী তাৰিখে গান্ধীজীয়ে ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি সেই সময়ৰ ভাৰতবৰ্ষৰ ভাইসৰয় কোন আছিল লৰ্ড আৰউইন যেনেকৈ বংগ বিভাজনৰ সময়ত লৰ্ড নেথানিয়েল কাৰ্জন আছিল সেই সময়ত আছিল লৰ্ড আৰউইন